Hello friends, welcome to my YouTube channel Sagun Vlogs. তো আজি গৈ আছো ক'ত গম পাইছে আপোনালোকে? তো গম পোৱা নাই বামফু। তো বামফুত গৈ আছো মানে নাৰ্চাৰী এটাত আমাৰ তেখেতে মাল আনিব গৈ আছে। তো নাৰ্চাৰীটো বম ডাঙৰ মানে বহুত ডাঙৰ। তো নাৰ্চাৰীত বহুত ভাল বস্তু আছে। মই দেখুৱাবলৈ চেষ্টা কৰিম। এটা গছৰ দাম আছে আপোনাৰ 8 লাখ টকা। 8 লাখ টকা কি গছ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰি তেনেহ'লে গম পাব 8 লাখ টকীয়া গছটো কেনেকুৱা কি মই দেখুৱাবলৈ চেষ্টা কৰিম। বলক নাৰ্চাৰীত গৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লাহে আহি পাই গ'লোঁ বৰ্তমান জাগিৰোড। তো জাগিৰোডত পাৰ হ'লে তেতিয়া আমি পাম বামফু। তো বামফু আপোনালোকে চাবলৈ চেষ্টা কৰিব। তো এতিয়া বৰ্তমান আহি পাই গ'লোঁ জোনবেলি মেলা। তাৰমানে জোনবেলি মেলা যিডোখৰত হয় ঠাইখিনি আপোনাৰ ঠাইখিনি দেখাম। আৰু এই গেটটো চাওক, জোনবেলি মেলাৰ গেট ধুনীয়া সজাই থৈছে। তো ওপৰত মানুহ ৰৈ আছে। আৰু এইফালে চাওক যিখন ঠাইত মানে মেলা হয় ফাইনেলি আহি পাই গ'লোঁ। সৰু সুৰা নাৰ্চাৰী এটা পাইছোঁ। তাতে মানে চাওক কি ওলাইছে বস্তু। মই গাড়ী এখন আকৌ নামি যাওঁ, চাই থাকক। নাৰ্চাৰীত আহিলোঁ। এখন চাওক অ'ডি 45 লাখ হয় ইয়াৰ দাম। গাড়ীখনৰ দাম 45 লাখ। তো ওপৰফালে বৰষুণো আহিলে এতিয়া বৰ্তমান। তো ফাইনেলি চাই থাকক। তো এইটো নাৰ্চাৰী চাই লওক। তো এইবিলাক দেখা পাইছে বাঁহ গছ, তাৰমানে চিট বনায়, বাঁহৰ চিট মাছ মাৰে এইবিলাক। তো আপোনালোকে দেখা পাইছে নাৰ্চাৰী। তো আপোনালোকে যিটো নাৰ্চাৰী দেখা পাইছে, তো ইয়াত আছে ভাটৌ চৰাই। ধুনীয়া সুন্দৰ দেখা পাইছে। তো এতিয়া ইয়াৰ ভিতৰত কি আছে চাওক। বহুত ধৰণৰ পুলি, কিন্তু নামবিলাক নাজানো। বহুত ভাল পুলি আছে। এই সৰু সুৰা এইবিলাক চাওক। এইবিলাক জেগাত আহিব আপোনালোকে। জাগিৰোড পাম বামফু বুলি কয়। বামফু বহুত ধৰণৰ পুলি। এইবিলাক যি লাগে আপোনালোকক, যেনেকুৱা পুলি লাগে তেনেকুৱাই পাব। বিল্ডিংটো চাওক কি ধুনীয়া লাগিছে। নাৰ্চাৰীৰ মালিকৰ মানে বিল্ডিং হয়। আৰু ইয়াত পানী পৰি আছে দেখা পাইছে এই তলত। তাৰমানে ইয়াত মাছ দিয়া হয়। তো এইবাৰ মাছ দিয়া নাই এনেকুৱা। আমাৰ তেখেতে বৰ্তমান গছৰ পুলিৰ দাম মাৰি আছে। তো আছে, মই নাই বুলি ভাবিছিলোঁ। মাছটো আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো ইয়াৰ পৰা পানী পৰি আছে তলত, আপোনালোকে দেখা পাইছে কি সুন্দৰ। আৰু এইটো মাছটো তো এয়া চাওক, বহুত ডাঙৰ মাছ হয়। এই মাছটোৰ নাম হৈছে ৰকেট মাছ বুলি কোৱা হয়। মানে সৰু দেখা গৈ আছে তলত, আৰু এটা আছে কাষত। এইটো এটা। আৰু ইয়াত চাওক পানী মানে তলৰ পৰা ওপৰত উঠি আছে। আৰু এইবিলাক যেন দেখা পাইছে, এইবিলাক লাইট হয়। ৰাতি মানে লাইট জ্বলাই দিয়ে, মিউজিক লাইট। সুন্দৰ মানে চাওক, বিল্ডিঙো দেখা পালে, মাছটোও দেখা পালে, মোকো দেখা পালে, আৰু নাৰ্চাৰীখন আপোনালোকে দেখা পালে। কিন্তু এতিয়া যিখন নাৰ্চাৰী ডাঙৰ, তো তাক মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। আমাৰ মাজনে কেইটামান মাল লৈ ল'লে। এইবিলাক বুজো বুলি কৈছোঁ মই। এইটো কি ধুনীয়া মানে গছৰ পুলি, তথাপিতো বোলে তাৰ পচন্দ হোৱা নাই। মাইকী মানুহ যেনে ধুনীয়া বগা লাগে না।
তো ইয়াত ভৰাই আছে বৰষুণ যাক আৰু এইফালে গছৰ পুলিবিলাক চাই থাকিব চাই থাকক এইখনে মানে ডাঙৰ হেভি নাৰ্চাৰী হয় বহুত ডাঙৰ তাৰমানে ইয়াত মানে সকলো ধৰণৰ বস্তু পোৱা যায় বস্তু মানে গছৰ পুলি পোৱা যায় বহুত ধুনীয়া মানে বাতিবিলাক এইবিলাক মানে ফুল সজোৱা বাক্সাৰ ইয়াতে আছে সম্পূৰ্ণ তো আমাৰ মহাজনে সোমাই গৈছে মানে গছৰ পুলি ল'ব তো 8 লাখ টকীয়া গছ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো চাই থাকিব 8 লাখ টকা গছ আৰু এইটো 900 টকা ৰেট মাৰা আছে দামটো এইকেইটা ন নাৰিকলৰ পুলি 900 টকা এক পিচ তো 8 লাখ টকীয়া গছ 8 লাখ টকীয়া গছ মই দেখাই আছোঁ আপোনালোকক 8 লাখ এইটো না এইটোৱে 8 লাখ টকীয়া গছ তো চাওক গছটোৰ নাম কি এইটো বনচাই গছ হয় 8 লাখ টকা তো 1 টকা 2 টকা নহয় 8 লাখ টকা আৰু এই আছে আমাৰ মহাজনৰ বিল্ডিং হয় বিল্ডিং ঘৰ ইয়াৰ ভিতৰত এনে আছে আৰু কিবা কিবি তো বিল্ডিংটো কেনেকুৱা লাগিছে কওক কমেণ্ট কৰি জনাব বহুত ভাল লাগিছে আৰু মোৰ এইফালে DSLR লৈ আহিছে মানুহবিলাক ভিডিঅ' কৰি আছে এইফালে চলি আছে তো আহি গ'ল পূৰা বতাহ ধুমুহা বৰষুণ সমানে আহিছে তো আন্ধাৰ হৈ গ'ল আপোনালোকে দেখা পাইছে আৰু এই গছটো চাওক সাপৰ নিচিনা পাত লৈ আছে তো এইখিনি ঠাইতে অকণমান ৰৈ দিলোঁ বৰষুণ তাৰমানে পূৰা বৰষুণ ইয়াৰ ভিতৰত ফুল মানে কিবা কিবি বনাই আছে তো ইয়াত ইউটিউবাৰ এজন আহিছে মানে ইউটিউবাৰ এজনে ভিডিঅ' কৰি আছে আৰু তো ক'ৰ পৰা আহিছে নাজানো কিন্তু বতাহ ধুমুহা পূৰা আপোনালোকে দেখা পাই চাওক গছৰ পুলিটো চাওক ফুল পুলি হয় বহুত ধুনীয়া লাগিছে কিন্তু সুন্দৰ 5,000 দাম 5,000 হৈ যাব বাৰু দাম তো এৰিছে বৰষুণ যাক এৰি দিছে কিন্তু এতিয়া বৰ্তমান নাই বৰষুণ বতাহ ধুমুহা সমানে গ'ল তো আমাৰ ছাৰক বাইদেৱে লৈ গৈ আছে গছৰ পুলি দেখুৱাবৰ কাৰণে আৰু এইবিলাক চাওক মানে এই আপোনাৰ কলহত যেনেকুৱা কলহবিলাক আছে নহয় পানী ভৰাই তেনেকুৱা কলহ নিচিনা কি ধুনীয়া সুন্দৰ বনাই দিছে তো আমাৰ ছাৰে গৈ আছে বাইদেৱে গৈ আছে মানে গছৰ পুলি চইচ কৰিবৰ কাৰণে তো কি ধুনীয়া একদম নাৰ্চাৰীটো বহুত ভালেই লাগিছে চাই চাওক এনেকুৱাত আহিব লাগে ভাল বস্তু পাব মানে ফলজাতি বস্তু আছে আৰু ফুলজাতি বস্তু আছে মানে যিকোনো অল A to Z মানে সকলো ধৰণৰ বস্তু পোৱা যায় ঘৰবিলাকো চাওক কি ধুনীয়া কি ক'ম আৰু চাওক আৰু বৰষুণ ধামাকা বৰষুণ দিলে তো তিতি গ'লোঁ ভয়ানক বৰষুণ আহিছে আৰু অলপ মানে বতাহ ধুমুহা মাৰিছে চাওক সুন্দৰ বাৰু যিয়ে নহওক ভিডিঅ' মোৰ ইমানখিনি আছিলে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে জানেই লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰিব নাপাহৰিব তো এনেকুৱা নতুন ভিডিঅ' পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো আজিলৈ বাই